গাইছ আমি আজি যাই আছোঁ কলাইগাঁও চাহ বাগান আপোনালোকক দেখাম তো চাই থাকক আজি মোৰ এই ভিডিঅ'টো ভিডিঅ'টো বঢ়িয়া হ'ব গৈ আছে মানে ধুনীয়া লাগিব আপোনালোকক চাই মই কলাইগাঁও টাউন আমাৰ চবটো দেখাম আৰু কলাইগাঁও চাহ বাগান দেখাম যাৰ কাৰণে কলাইগাঁও আমাৰ বিখ্যাত সেই গাইছ আমি গৈ আছোঁ এতিয়া কলাইগাঁও আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে চাইকেলেৰে গৈ আছোঁ গাইছ সেয়া চাই লওক চাইকেলেৰে গৈ আছোঁ আমি এই গাইছ এইটো আমাৰ হৈছে বালিপাৰা চক আৰু বেছিকৈ দেখাই নাথাকোঁ এইখিনি চাই লওক মানে আমি এতিয়া কলাইগাঁও যাওঁ আপোনালোকক বহুত বস্তু দেখাবলগীয়া আছে তো দেখাম সেই গাইছ এইবিলাক পথাৰ চাওঁ ইমান মজা পথাৰ কিমান খালী হৈ গৈছে এতিয়া খেতি কৰা সময় আহিছিলোঁ তো চবে খেতি কৰিব সেই গাইছ ইয়াতে দেউল আছে চাওক দেউল এইবিলাক চামৰ পিছত কি চাহ বাগান মই যে আপোনালোকৰ ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ দেখাম বুলি চাহ বাগানটো এয়া চাই থাকক সেই গাইছ এয়া চাওক চাহ বাগান কলাইগাঁৱৰ সেয়া চাওক গাইছ চাহ বাগান কলাইগাঁৱৰ সেইকাৰণে আমাৰ কলাইগাঁও বিখ্যাত পূৰা চাহ বাগানৰ কাৰণে এয়া চাওক ইমান ধুনীয়া চাই থাকক আৰু আপোনালোকক আজি কলাইগাঁও টাউনটো দেখাম এয়া চাওক চাহ বাগান চাওক গাইছ চাই লওক কলাইগাঁও চাহ বাগান সকলোতকৈ ডাঙৰ এইখিনিলৈকে শেষ চাহ বাগান এই গাইছ মই আপোনালোকে এটা বস্তু দেখাম বুলি ভাবিছোঁ মানে চাওকচোন এইখিনি ৰাস্তা ইমান ধুনীয়া পকা আৰু মানে এই আগৰ ফালে অলপ চাবচোন সেইফালে অলপো পকা কৰা নাই মানে ৰাস্তাৰ অৱস্থা চাওক না কেনেকুৱা পৰিৱেশ মানে এনেকুৱা কি হৈছে যদি কোনোবা কলাইগাঁৱৰ মানুহে মোক ভিডিঅ'টো চাইছে ক'বচোন কমেণ্ট এটা কৰি চাওক না গাইছ ৰাস্তাৰ অৱস্থা চাওকচোন এবাৰ কেনেকুৱা ৰাস্তা দিছোঁ তো গাইছ আৰু অলপে আছে আমি কলাইগাঁও পামগৈ তো শেষলৈকে চাই থাকক সকলোৱে ভিডিঅ'টো এই গাইছ ইয়াৰ পৰা আমাৰ কলাইগাঁও আৰম্ভ তো চাই থাকক কলাইগাঁও গাইছ এইফালে গৈ টংলা পাব এইটো চাওক গাইছ কলাইগাঁও মন্দিৰ আৰু আমি যাই আছোঁ এতিয়া কলাইগাঁৱৰ ফালে চাওক আমি এতিয়া যাই আছোঁ কলাইগাঁৱৰ ফালে পামে আৰু এতিয়া মেইন টাউন আমি এতিয়ালৈ মেইন টাউন পোৱা নাই যে য'ৰ পৰা ষ্টাৰ্ট হয় সেইখিনি পাইছিলোঁ আৰু তো গাইছ ইয়াৰ পৰা আৰম্ভ হয় কলাইগাঁও মেইন টাউন এই চাওক কলাইগাঁও মেইন টাউন ৰাস্তাৰ অৱস্থা নাই গাইছ এইবিলাক ৰাস্তা চাওক টাউনৰ ৰাস্তা ভাল থাকিব লাগে বেয়াহে আছে তো গাইছ এইখন হৈছে কলাইগাঁও মেইন টাউন তো চাওক আজি বজাৰ আছে মানে সেইকাৰণে বহুত ভিৰ কিমান ভিৰ চাওক আজি গাইছ আৰু আগলৈকে আমি নাযাওঁ কাৰণ বহুত ভিৰ আৰু আমাৰ এক ঠাইত যাব লগা কাম এটা আছে চ' দেৰি হ'ব আমি বহুত ফুৰিলোঁ এতিয়া হোটেল এখনত যাওঁ কিবা খাওঁ মানে বহুত ফুৰা ভোক চোকো লাগিছে কিবা ঘৰত ভাত খাই অহা নাই তো ব'লক ভাল এখন হোটেলত যায় কিবা গৰমো পৰিছে স্পাইট কিবা খাম আৰু এটা হোটেলে বিচাৰি পোৱা নাই মই এতিয়া বহুত ফালে বা আছে হোটেল চাই থাকছোঁ বাৰু ঐ ভাই হোটেল কোনফালে ইমান গৈ আছোঁ তথাপি এখন হোটেল পোৱা নাই ভাল ক'তো হোটেলে দেখা নাই তো এইফালেৰে যাই চাম ৰ'ব এবাৰ তো আমি এতিয়া এইফালেৰে যাম চাওক ঈদৰ কাৰণে মানে ঈদৰ বাবে পেণ্ডেল দিছিল এতিয়াতো ঈদ শেষে হৈছে তো গাইছ কথা এটা হ'ল এইফালে হোটেল নাপালোঁ তো আকৌ ফুৰিব লাগিল তো এইফালেৰে যাম তো হোটেল এখন পাওঁ নেকি চাই থাকক তো চাই থাকক এইফালে পাওঁ নেকি হোটেল এখন মানে বহুত ভোক লাগিছে আৰু তো গাইছ এইফালে হোটেল আছে কিন্তু বৰ্তমান বন্ধ হৈ আছে তো আৰু অলপ আগৰ ফালে যাই চাওঁ তো আগৰ ফালে এখন হোটেল পাওঁ নেকি আমি চাম এতিয়া বলক আমি যাই থাকোঁ আগৰ ফালে চাই থাকক এইফালে পাওঁ নেকি এখন হোটেল
বিচাৰি এইখন হোটেল পালোঁ বিচাৰি পেলাই তো বলক কিবা এটা খাই আহোঁ আমি তো বলক কিবা এটা খাই আহোঁ আমি হোটেলখনত আহিছোঁ চাই লওক হোটেলখনত কিবা এটা খাই ল'লোঁ এতিয়া আমি যাম ঘৰৰ ফালে তো আজি ভিডিঅ'টো শেষ কৰিম আৰু খাই থাকক আৰু অলপ তো গাইজ কলাইগাঁওখনত টাটা বাই বাই দি আমি এতিয়া যাব লাগে ঘৰত তো আজি ভিডিঅ'টো ইমানে চাই কেনেকুৱা লাগে যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই